নমস্কাৰ প্ৰগজ্যোতিষকন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আইছো দবকাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰু এটা দুৰ্ঘটনাৰ পাছতে দবকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আৰক্ষীৰ বাহনে খুন্দিয়ালে ঠেলা চালকক আৰু ভুল দিশেৰে আহি আছিল আৰক্ষীৰ বাহনখন আৰু খুজাৰ পৰা দবকালৈ আহিছিল বাহনখন খুজাই থানাৰ বাহনে সংঘটিত কৰিলে এই ঘটনা আৰু চালকসহ বাহনত থকা আটাইকেইজন আৰক্ষী আছিল খুৰাসক্ত আৰু অভিযুক্ত চালকজনৰ নাম দুলাল উদ্দিন আহমেদ আৰু একাংশ উত্তেজিত লোকে কাঢ়ি ললে গাড়ীৰ চাবি আৰু ইয়াৰ পাছতে সাংবাদিকৰ তৎপৰতাত উদ্ধাৰ হয় বাহনৰ চাবি আমি জনাইছো টাইমেৰ দৰ্শকসকলক এটা দুৰ্ঘটনাৰ পাছতে দবকাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি এই সময় দৃশ্যাংশ দেখুৱাইছো কিছু সময় পূৰ্বে দবকাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি আৰু এটা দুৰ্ঘটনাৰ পাছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু একাংশ স্থানীয় লোকে এখন আৰক্ষী বাহনে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে স্থানীয় লোকসকলে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কিয়নো আৰক্ষীৰ বাহনে সংঘটিত কৰিলে দুৰ্ঘটনা আৰু ভুল দিশেৰে আহি থকা অৱস্থাতে এজন ঠেলা চালকক খুন্দিয়ালে আৰক্ষীৰ বাহনখনে আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ বাহনখনত থকা আটাইকেইজন আৰক্ষীয়ে খুৰাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে আমি দেখুৱাইছো এই সময়ত দৃশ্যাংশ আমি এটা পাগল মানুহ আৰু দেখাইছো এখন দৃশ্যাংশ আৰু কিছু সময় পূৰ্বে দবকাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ এখন আৰক্ষীৰ বাহনে খুন্দিয়ালে এজন ঠেলা চালকক আৰু ভুল দিশেৰে আহি থকা অৱস্থাতে এই অঘটনটো সংঘটিত হয় খুজাই থানাৰ আৰক্ষীৰ বাহন আছিল এইখন আৰু খুজাই থানাৰ বাহনে সংঘটিত কৰিলে দুৰ্ঘটনা আৰু খুজাৰ পৰা দবকালৈ আহি আছিল বাহনখন চালকসহ বাহনত থকা আটাইকেইজন আৰক্ষী খুৰাসক্ত আছিল বুলি জানিব পৰা গৈছে আৰু ইয়াৰ পাছতে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি স্থানীয় লোকসকলে বাহনখনৰ চাবি কাঢ়ি লয় আৰু ঘটনাস্থলীত কিছু সময়ৰ পাছতে উপস্থিত হয়হি সাংবাদিকৰ এটা দল আৰু সাংবাদিকৰ দলৰ উপস্থিতিৰ পাছতেই ঘটনা কিছু সাংঘাত আমি দেখুৱাইছো এই সময় দৃশ্যাংশ আৰু কিছু সময়ৰ পূৰ্বে এইসমূহ দৃশ্য দেখিবলৈ পোৱা গ'ল খুজাৰ দবকাত আৰু আমি এইসমূহ দৃশ্যাংশ দেখুৱাইছো আৰু শাক পাচলিৰ ব্যৱসায় আছিল বুলি জানিব পৰা গৈছে আৰু ঠেলাত শাক পাচলি লৈ আহি থাকোঁতে এই দুৰ্ঘটনা সংঘটিত কৰে আৰক্ষীৰ বাহনখনে আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষীৰ বাহনখনত থকা আৰক্ষীকেইগৰাকীয়ে উদ্ভণ্ডালিও অভিযোগ উত্থাপন হৈছে আৰু কিয়নো খুৰাসক্ত অৱস্থাত আছিল আটাইকেইজন আৰক্ষী আৰু ইতিমধ্যে দুলাল উদ্দিন আহমেদ নামৰ যিজন চালক আছিলে চালকজনকো জবাবদিহি কৰে স্থানীয় লোকসকলে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় খুজাইৰ পৰা দবকালৈ আহি আছিলে আৰক্ষীৰ বাহনখন আৰু বাহনখনত থকা চালকসহ আটাইকেইজন খুৰাসক্ত আছিল বুলি জানিব পৰা গৈছে আৰু ভুল দিশৰ পৰা আহি থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় আৰু আৰক্ষীৰ বাহনখনে খুন্দিয়াই শাক পাচলি ঠেলাত শাক পাচলি নি থকা অৱস্থাত এজন ব্যৱসায়ী আমি এটা পাগল মানুহ ইয়াত থ'বলৈ আহিছিলোঁ মাইকী মানুহ তাৰপৰা ফলকে ঠেলাটো এই দোকানৰ পৰা উলিয়াই ৰাস্তাত যেতিয়া থৈ দিলে মই আমি ব্ৰেক মাৰি ডিং কৰা নাই সেই বেলেগ এটা কৰিছোঁ আপুনি কৰি আছে ডিং মই আপোনাক মেইন কথাটো শুনো আপোনালোক ক'ৰ পৰা আহি আছে আমি বজাৰ পৰা গাড়ীখন কাৰ আমাৰ পুলিচৰ গাড়ী আপুনি পুলিচৰ মানুহ আপুনি পুলিচৰ মানুহ হয় বুজাই জানা এই মানে থ'বলৈ আহিছিলোঁ পাগল এটা অঁ মানে এই হাউচত থ'বলৈ আহিছে আহোঁতে ফটকৈ ঠেলা এটা সন্মুখত পৰি গ'ল মই ব্ৰেক মাৰি ৰাখি দিলোঁ দবকাত এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু কিছু সময় পূৰ্বে সংঘটিত হৈছে দবকাত এই দুৰ্ঘটনাৰ ঘটনা আমি দেখুৱাইছো এই সময় দৃশ্যাংশ আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছিল আৰু সাংবাদিক উপস্থিত হোৱাৰ পাছতে
পৰিস্থিতি কিছু সাম কাটে আৰু স্থানীয় লোকসকলে আৰক্ষীৰ বাহনৰ চাবি পৰ্যন্ত কাঢ়ি লৈছিল কিয়নো সেই সময়ত আৰক্ষীৰ বাহনখনত থকা আটাইকেইজন আৰক্ষী সুৰাসক্ত হৈ আছিল বুলি জানিব পৰা গৈছে আৰু ভুল দিশৰ পৰা আহি থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় আৰু গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত শাক পাচলি নি থকা অৱস্থাত ঠেলাত শাক পাচলি নি থকা অৱস্থাত এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী